গুড মৰ্ণিং এভৰিৱান, সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাই ভিডিঅ'টো আমাৰ ঘৰৰ বাৰীখনৰ পৰাই আৰম্ভ কৰিছোঁ। ঘৰত অকণমানকৈ কবি খেতি কৰা হৈছে। আচলতে মই আজি বাৰীলৈ অহা এটা ৰিজন আছে। ৰিজনটো হ'ল মই আপোনালোকক 10 বিধ পিটিকাৰ এখন থালি ৰেডি কৰিম দেখুৱাম বুলি ভাবিছোঁ। সেইবাবে বাৰীৰ পৰা কিবাকিবি অলপ যোগাৰো কৰিবলৈ আহিলোঁ। চাই থাককচোন। এতিয়া প্ৰথমতে মই জুইকুৰা ধৰি ল'লোঁ। জুইকুৰা ধৰিবলৈ যিমান কষ্ট হ'ল, পিটিকাটো বনাবলৈ চাগে মোৰ সিমান কষ্ট নহ'ব। জুইকুৰাই ধৰি লৈছোঁ। এতিয়া প্ৰথমতে মই কি কৰোঁ আপোনালোকক দেখুৱাই গৈছোঁ ৰ'ব। এতিয়া প্ৰথমতে অকণমান মিঠাতেল সানি মই এতিয়া বেঙেনাটো ধুনীয়াকৈ পুৰি ল'ম। বেঙেনাটো ইয়াতে দি দিওঁ এনেকৈ। এতিয়া মই এনেকুৱা এডাল ষ্টিক লৈছোঁ। এতিয়া ষ্টিকত এইখিনি ভৰাই দিম ধুনীয়াকৈ। বিলাহীটো এনেকৈ ভৰাই দিম। চিলাই দিছোঁ, মুঠতে চিলাই দিলে বস্তুবোৰ ভাল হয় আৰু মানে ইয়াত পুৰি যাম বুলি ভয়তে মই এনেকৈ দিছোঁ। এনেকৈ ধুনীয়াকৈ পুৰিছোঁ এইবোৰ। এতিয়া বতাহটোৰ কাৰণে জুইকুৰা অলপ বেয়া হৈছে। এতিয়া আৰু এডাল ষ্টিক লৈছোঁ। আৰু এডালত এই আমলখিখিনি আৰু এইটোকে বিলাহীকেইটাও দি দিছোঁ ধুনীয়াকৈ। এতিয়া জুইকুৰা অকণমান ধুনীয়াকৈ বঢ়াই দিছোঁ। এইটো অকণমান হেৰি কৰোঁতে সময় লাগিব। বেঙেনাটো কৰোঁতে ইমান সময় নালাগিব। বেঙেনাটো হ'বই, কেপচিকামটো হ'বই। এইখিনি এতিয়া মই ধুনীয়াকৈ পুৰি আছোঁ। আৰু মই অলপ কিছুমান বাৰু বইলো কৰিছোঁ। যেনেকৈ কলডিলৰ এটা মই নতুন পিটিকা বনাম। মানে মই এইটো আগতে ৰেচিপিটো শ্বেয়াৰ কৰিছোঁ। কলডিল কিছুমানে পুৰিও লয়, কিন্তু মই পুৰি বেয়া পাওঁ। আচলতে বহুত টাইম লাগে, সেইকাৰণে মই কুকাৰতে দি দিছোঁ। আৰু বাকীখিনি আপোনালোকক দেখুৱাই আছোঁ ৰ'ব। এতিয়া মই এইখিনি ধুনীয়াকৈ পুৰি লওঁ। পুৰি লোৱাৰ পিছত আপোনালোকক আকৌ দেখুৱাই আছোঁ। এইখিনি মোৰ এতিয়া পুৰা হৈছেগৈ। আমলখিকেইটা অকণমান বাকী আছে, বিলাহীকেইটা হৈছে, কেপচিকামটো হৈছে, বেঙেনাকেইটা হ'ল। এইকেইটা হাতখন গোটেই চাই হৈ গৈছে মোৰ। এতিয়া মই বইল আলু এটা লৈছোঁ। ইয়াত অকণমান পিঁয়াজ দিম, অকণমান কাটি লোৱা জলকীয়া দিম। আচলতে জ্বলাটো নিজৰ কথা দিয়ে নিদিয়ে। অকণমান ধনিয়া পাত দিছোঁ আৰু সোৱাদ অনুসৰি নিমখ দিছোঁ। নিমখটোতো কম্পালচৰি, নিমখ নিদিলেতো সোৱাদ টেষ্টে নাহিব। আৰু ইয়াত আপোনালোকে কেঁচা মিঠাতেল দিব পাৰে, কিন্তু মই নাই দিয়া এইটো পিটিকাত। আচলতে যদি পিটিকাত অকণমান কেঁচা মিঠাতেল দিয়া যায়, তাৰ সোৱাদটো বেলেগ এটাই টেষ্ট উঠে বাৰু। এইটো মোৰ প্ৰথমটো পিটিকা ৰেডি হৈ গৈছে। আলু, ধনিয়া, পিঁয়াজ, জলকীয়া দি পিটিকা। পুৰি লোৱা আলু টেষ্ট আছে, কিন্তু মই বইল আলুটো খাই বেছি ভাল পাওঁ। সেইকাৰণে বইল আলু এনেকৈ পিটিকা কৰিলোঁ। আপোনালোকে ইচ্ছা কৰিলে পুৰিও ল'ব পাৰে। এতিয়া ছেকেণ্ডে মই বইল কচু, অকণমান পিঁয়াজ, অকণমান ধনিয়া আৰু এতিয়া দিম সোৱাদ অনুসৰি নিমখ আৰু অকণমান দিম কেঁচা মিঠাতেল। কচুত অকণ কেঁচা মিঠাতেল দিবই লাগে, তেতিয়াহে কচুৰ টেষ্টটো আহে। কচু পিটিকাটো খাই ভাল লাগে। জলকীয়া মই ইয়াত নাই দিয়া, আপোনালোকে ইচ্ছা কৰিলে দি ল'ব পাৰে। এইটো এতিয়া মোৰ 2 নম্বৰটো পিটিকা ৰেডি হৈ গ'ল। চবৰে পিটিকা মই অকণমানহে বনাইছোঁ, যিহেতু মই 10 বিধ পিটিকাৰ এখন থালি ৰেডি কৰিম। 3 নম্বৰটো হৈছে এয়া বিলাহী, পুৰি লোৱা বিলাহী, আলু, পিঁয়াজ, ধনিয়া আৰু সোৱাদ অনুসৰি নিমখটো মোৰ প্ৰথমতে দিবলৈ থাকি গৈছিলে বাৰু, একেবাৰে শেষত দি দিছোঁ। একো নাই, সোৱাদটো আহিলেই হ'ল। এইটো মোৰ 3 নম্বৰটো পিটিকা ৰেডি হৈ গ'ল। নম্বৰ পিটিকা মোৰ এইটো ৰেডি হৈ গৈছে। আৰু একেবাৰে শেষতহে মই এইটো নিমখ দিলোঁ। এতিয়া মই আমলখিৰ পোৰা পিটিকাটো বনাম। প্ৰথমতে আমলখিৰ পোৰাকেইটাৰ পৰা অকণমান ছাইডটো এৰুৱাই ল'লোঁ। তাৰপিছত আলু দিছোঁ। ইয়াত মই পিঁয়াজ নিদিওঁ, ধনিয়া দিম। ইয়াত পিঁয়াজ দিলে ইমান খাই ভাল নালাগে, সেইকাৰণে মই ইয়াত পিঁয়াজ দিয়া নাই। অকণমান ধনিয়া আৰু সোৱাদ অনুসৰি নিমখ দিছোঁ। এইটো মোৰ আমলখি আৰু আলু পিটিকা ৰেডি হৈ গ'ল। আমলখিটো আচলতে খালেও বহুত ভাল, পেটৰ বেমাৰৰ কাৰণে যথেষ্ট ভাল আমলখিটো। সেইকাৰণে খাবও লাগে কেতিয়াবা। এনেকৈ কোনোবাই যদি সুদাকৈ খাই বেয়া পায়, এনেকৈ পুৰি খাবচোন। আৰু এতিয়া এইটো
পোৰা বেঙেনাৰ পিটিকাটো বনাবলৈ লৈছোঁ। পোৰা বেঙেনাত অকণমান পিঁয়াজ দিছোঁ, অকণমান ধনিয়া দিম, সোৱাদ অনুসৰি নিমখ দিম। এতিয়া মই ফাৰ্ষ্টতে দিছোঁ তেল, মিঠাতেল পোৰা বেঙেনাত কম্পালচৰি দিবই লাগে, নহ'বা তাৰ টেষ্টটো নাহে। আৰু এতিয়া ধুনীয়াকৈ এইটো পিটিকি ল'ম মই। ঠাণ্ডা দিনত পোৰা বেঙেনাটো কাৰ প্ৰিয় বাৰু? সকলোৰে প্ৰিয় চাগে, নহয়নে? ঠাণ্ডা দিনত আচলতে পোৰা পিটিকা কিবা এটা জুতি হ'লে ভাতকণ খায়েই ভাল লাগে। এইটো মোৰ পোৰা বেঙেনাৰ পিটিকাটো ৰেডি হৈ গ'ল। এতিয়া মই অকণমান পোৰা বেঙেনা, এটা পোৰা বিলাহী আৰু পিঁয়াজ, অকণমান ধনিয়া আৰু অকণমান নিমখ দি এইটো পিটিকিম মই। এইটোৰ টেষ্টটো কিন্তু সুকীয়া দেই, নিশ্চয় আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে। অকণমান কেঁচা মিঠাতেল ইয়াত এড কৰিছোঁ। এতিয়া মই বনাম গাজৰ, এইটো গাজ বাঁহ গাজ অৰ্থাৎ খৰিচা, যিটো খৰিচা আৰু আলু দি পিটিকা। ইয়াত মই ধনিয়া, নিমখ, জলকীয়া সেইটো দি পিটিকিম। খৰিচাৰ এইটো এটা টেষ্টটো সুকীয়া, আপোনালোকে নিশ্চয়ভাৱে ট্ৰাই কৰি চাব পাৰে। এইটো মোৰ পিটিকা ৰেডি হৈ গ'ল। ধুনীয়াকৈ মই এইটো পিটিকা কৰি লৈছোঁ, খৰিচা আৰু আলু। এতিয়া হ'ল কেপচিকাম, পোৰা কেপচিকাম, তাত অকণমান মই সোৱাদ অনুসৰি নিমখ দিছোঁ, অকণমান পিঁয়াজ দিম। এইটো মোৰ কেপচিকামটো, ইয়াত একো মই ব্যৱহাৰ নকৰোঁ। আৰু এতিয়া 9 নম্বৰটো পিটিকা হৈছে কলডিল, অকণমান কচু, এফাল আলু দিছোঁ আৰু পিঁয়াজ দিম। কলডিলটো আচলতে পুৰি পেলাইও খায়, কিন্তু মই পুৰি পেলাই খাই ইমান ভাল নাপাওঁ, সেইকাৰণে মই এইটো বইল কৰিলোঁ। আৰু যথেষ্ট সময় লাগে পুৰোতে, সেইকাৰণে বইলেই কৰিলোঁ। বইল আগতে ইয়াৰ এটা পিটিকাৰ ৰেচিপি মই শ্বেয়াৰ কৰিছোঁ, আপোনালোকে চাওঁ বুলি ক'লেও চাব পাৰে। এইটো 9 নম্বৰ পিটিকা। এতিয়া 10 নম্বৰটো হৈছে পোৰা বিলাহী, অকণমান কচু আৰু বইল কলডিল। ইয়াত অকণমান নিমখ দিছোঁ, নিমখ দি আৰু পিঁয়াজ, একেবাৰে শেষত পিঁয়াজ, ধনিয়া আৰু জলকীয়া। এইটো মোৰ 10 নম্বৰ পিটিকাও ৰেডি হৈ গ'ল। এইটো এতিয়া ধুনীয়াকৈ মই পিটিকি ল'ম। আৰু ইয়াত অকণমান কেঁচা মিঠাতেল দিছোঁ। এইটো আমাৰ 10 নম্বৰ পিটিকা ৰেডি হৈ গ'ল। আচলতে যিহেতু মই কৈছিলোঁ যে 10 বিধ পিটিকাৰ এখন থালি আপোনালোকক বনাই দেখুৱাম, সেইকাৰণে 10 বিধ পিটিকাৰ থালি মই বনালোঁ। সকলোবিলাক পিটিকাৰ সোৱাদেই সুকীয়া আচলতে। এতিয়া মোৰ ৰেডি হৈ গৈছে। এইখন দেখিছেনে, 10 বিধ পিটিকাৰ থালি মোৰ ৰেডি হৈ গ'ল। এয়া আছে আমলখি, আলু সৈতে পিটিকা, ধনিয়া পাত দিছোঁ। তাৰপিছতে বিলাহী আলু পিটিকা, এয়া কচু আলু পিটিকা, তাৰপিছতে বিলাহী বেঙেনা পিটিকা, কেপচিকাম, পিঁয়াজ, ধনিয়া পাত পিটিকা, তাৰপিছতে বিলাহী আৰু আলুৰ পিটিকা, এয়া বেঙেনা পিঁয়াজ পিটিকা, এয়া কচু পিটিকা, কচু পিঁয়াজ দি পিটিকা, কলডিলৰ পিটিকা। আৰু এইটো হৈছে বেঙেনা, কলডিল, কচু মিক্স এটা পিটিকা। টোটেল মোৰ 10 বিধ পিটিকাৰ এখন থালি ৰেডি হৈ গ'ল। এই থালিখন চাই আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু? নিশ্চয় আপোনালোকে ঘৰত বনাই চাবচোন। যদি ভাল পালে মোৰ চেনেলটো লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।